নমস্কাৰ বন্ধুসকল আৰু আপোনালোকে চাই আছে আৰ প্ৰিমিক্স ভিডিঅ' নামৰ এটা অসমীয়া ইউটিউব চেনেল। তো গাইজ আজি মই আপোনালোকৰ ওচৰত আনিছোঁ আমি কেনেকৈ এটা এপছ ইউজ কৰি পেলাই আমাৰ চেনেলত ডেইলি 1000 ছাবস্ক্ৰাইবাৰ আনিব পাৰোঁ। কি 1000 ছাবস্ক্ৰাইবাৰ? অ' মাই গড, ইয়া 1000 ছাবস্ক্ৰাইবাৰ হয়। আমি এই এপছটো ব্যৱহাৰ কৰি 1000 ছাবস্ক্ৰাইবাৰ পৰ্যন্তলৈকে আমি আনিব পাৰিম ডেইলি। তো গাইজ কি এপছটো আৰু কেনেকৈ কাম কৰে ব'লক আমি ভিডিঅ'টো ফালে আগবাঢ়োঁ। আৰু তো গাইজ শুনক এটা কথা, তো গাইজ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেন্তে হ'লে বেলেগলৈতো শ্বেয়াৰ কৰিবই আৰু লগতে কি কৰিব, এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ টিপছ এণ্ড ট্ৰিক্স জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ এতিয়াই ছাবস্ক্ৰাইবটো কৰি থওক। তো গাইজ ব'লক তেন্তে হ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ চাওক, তো গাইজ আজি মই আপোনালোকৰ ওচৰত যোনটো এপছ আনিছোঁ সেই এপছটো হৈছে এইটো, তাৰ নামটো হৈছে চেনেল প্ৰমোটাৰ। তো গাইজ এই এপছটোৱে কেনেকৈ কাম কৰে মই আপোনাক এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি বুজাই দিম। কিন্তু তাৰ আগতে এটা কথা কওঁ, এই এপছটো কেনেকৈ ডাউনলোড কৰিব লাগে, ক'ৰ পৰা ডাউনলোড কৰিব লাগে, এইটো যদি আপুনি চাব বিচাৰে তেন্তে হ'লে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আপুনি চাই থাকক। তো গাইজ বহুতো দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকুৱা ধৰণৰ যদি টিপছ এণ্ড ট্ৰিক্স আপুনি যদি জানিবলৈ বা আপুনি শিকিবলৈ মন আছে তেন্তে হ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, কাৰণ এনেকুৱা ধৰণৰ কিছুমান আমাৰ দৈনন্দিন জীৱনত লাগতিয়াল কিছুমান তথ্য মই আপোনালোকৰ ওচৰত আনি থাকোঁ আৰু লগতে ফানি আৰু ব্লগিঙো কিছুমান ভিডিঅ' আনিবলৈ চেষ্টা কৰোঁ। তো গাইজ আৰু যদি ভিডিঅ'টো আপুনি ভাল পায় তেন্তে লাইক কৰক। আৰু আপুনি যদি এজন ইউটিউবাৰ হয়, আপোনাৰ যদি এটা নতুনকৈ আপুনি যদি এটা ইউটিউব চেনেল খুলিছে বা আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ উইথ 4000 ঘণ্টা ভিউজ পূৰা হোৱা নাই আৰু 1000 যদি ছাবস্ক্ৰাইবাৰ গৈছে, যদি আপোনাক ছাবস্ক্ৰাইবাৰ লাগে তেন্তে হ'লে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। তো গাইজ এই এপছ দেখিছে চেনেল প্ৰমোটাৰ, এই এপছটো আপুনি ডাউনলোড কৰি ল'ব। তাৰপিছত ডাউনলোড কৰাৰ পিছত আপোনাৰ এড ইণ্টাৰফেচ হ'ব। তাৰপিছত তাক আপোনাক গুগল বুলি ওলাই থাকিব, গুগল চিং ইন বুলি ওলাই থাকিব, তাত আপুনি ক্লিক কৰিব। মই যিহেতু ইউজ কৰি আছোঁ 3 দিনমান এপছটো মই ভাল পাইছোঁ কাৰণে আপোনালোকৰ ওচৰত লৈ আনিছোঁ। কিন্তু মোৰ তাত বৰ্তমানকৈ তেনেকৈ নাহে, কাৰণ মই যিহেতু বৰ্তমান এইটো ইউজ কৰি আছোঁ। তাৰপিছত মোক দেখাই দিছে বাৰু চাওক, ইয়াত আপুনি অ'কে কৰিব। ইয়াত অ'কে কৰাৰ পাছত আপুনি অলপ টাইম ৱেইট কৰিব লাগিব। তো ৱেইট কৰাৰ লগে লগে তো এই ধৰণে দেখাইছে। এনেই আপোনাক এই ধৰণে নেদেখাবও পাৰে। তো আপুনি এই ওপৰত গৈ আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব। ইয়াত ইংলিছ আছে, আমি যিহেতু আপুনি হিন্দীটো চিলেক্ট কৰি ল'ব। ইংলিছটো চিলেক্ট কৰি ল'ব। আপুনি যোনটো লেংগুৱেজ ভাল পায় তাৰপাছত এইটো কাটি দিয়ক। তাৰপিছত ইয়াত কি খুজিব, আপোনাৰ যোনটো চেনেল হয় সেই চেনেলটো ইয়াত আপুনি এড কৰিব লাগিব। মোৰ দেখিছে ইয়াত এড কৰা হৈছে চেনেলটো। তাৰপাছত আপুনি কি কৰিব লাগিব, এই প্লাছ চিনটোত অ'কে কৰক। অ'কে কৰাৰ পাছত এই যিটো দেখিছে এড চেনেল, ইয়াত আপুনি অ'কে কৰক। অ'কে কৰাৰ লগে লগে ইয়াত আপোনাৰ চেনেলৰ লিংকটো দিব লাগিব। তো আপুনি এতিয়া চেনেলৰ লিংকটো কেনেকৈ দিব, তাৰ বাবে আপুনি ইউটিউবত যাওক। ইউটিউবত যোৱাৰ পাছত এই কৰ্ণাৰত যিটো দেখিছে তাত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত মাই চেনেলত যাওক। মাই চেনেলত যোৱাৰ পাছত আপোনাৰ ওপৰত যি 3টা ডট দেখিছে এই ডটত আপুনি অ'কে কৰি দিয়ক। তাত এই শ্বেয়াৰ বাটনত অ'কে কৰি ইয়াত দেখিব কপি লিংক বুলি এটা অপশ্যন ওলাব। এই কপি লিংকত আপুনি অ'কে কৰি আপোনাৰ চেনেলৰ লিংকটো কপি কৰি লওক। আৰু তাৰপাছত আপুনি কি কৰক, এই যিটো চেনেল প্ৰমোটাৰ এপছটো হয় তাত যাওক। তাত যোৱাৰ পাছত ইয়াত আপুনি চেনেলৰ URL বা লিংকটো যদি আপুনি নেক্সট কৰি দিয়ক। নেক্সট কৰি যোৱাৰ পাছত আপোনাৰ চেনেলটো ইয়াত এড হৈ যাব আৰু আপুনি আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব। আমি যিহেতু অসমীয়া, কিন্তু আছামিছ লেংগুৱেজটো ইয়াত নাই। আপুনি ইংলিছ চিলেক্ট কৰিব পাৰে, সেইটো আমি হিন্দী, আমাৰ মাতৃভাষা হিন্দী বা আমাৰ যিটো আমাৰ ইয়াত হিন্দীটো চলে, আমি হিন্দীটো চিলেক্ট কৰি লওঁ। তাৰপিছত আপুনি কিহৰ ওপৰত ভিডিঅ'টো বনায় আপুনি সেইটো চিলেক্ট কৰি ল'ব পাৰে। ইয়াত আপুনি যদি টেকনিকেলৰ ওপৰত বনায় তেতিয়াহ'লে ইয়াত আপুনি টেকনিকেল চিলেক্ট কৰি লওক। আপুনি এডুকেশ্যন বনাব পাৰে, কাৰ্টুন বনাব পাৰে, আপুনি যিহৰ ওপৰত ভিডিঅ' বনায় সেইটো চিলেক্ট কৰি লওক। মই ইয়াত টেকন'লজিটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ফিনিছ কৰি পেলাই এড কৰি লৈছোঁ আমাৰ চেনেলটো। তাৰপিছত আপুনি এইটো কৰাৰ পাছত আপোনাৰ কামটো কি, যে কামটো হ'ব যে আপোনাৰ চেনেলটো ইয়াত এতিয়া মোৰ আগৰ পৰাই যিহেতু চেনেলটো এড হৈ আছে সেইকাৰণে ডাইৰেক্ট এনেকৈ দেখাইছে। আৰু আপুনি তাৰপিছত লগালগ এনেকৈ আহি যাব। তাৰপিছত এইটো যি চিনটো দেখিছে এইটোত গৈ আপোনাক কোনে কোনে ছাবস্ক্ৰাইব কৰিছে আপোনাৰ চেনেলটো তেওঁলোকক চাব পাৰিব। আৰু ইয়াত যিটো দেখিছে এইটো লিখা আছে ভিউজ। এইপিনে যিটো দেখিছে এইটো ইপিনে আছে মোৰ মানে 73টা মানুহে চাইছে, তাৰপিছত 65টা মানুহে ছাবস্ক্ৰাইব কৰিছে। আপোনাৰ কামটো ইয়াত একো নাই, খালি আপুনি কাম হ'ল আপুনি যিমান ছাবস্ক্ৰাইব কৰিব ইয়াত আপোনাক কিমান বেলেগে ছাবস্ক্ৰাইব কৰিব, বেলেগৰ ওচৰত আপোনাৰ চেনেলটো শ্ব' কৰাব। তো ইয়াত আপুনি অ'কে কৰি ডিস্কভাৰী চেনেলত অ'কে কৰক। তাৰপিছত আপোনাৰ সন্মুখত এই ধৰণে কিছুমান চেনেল দেখাব। তাত আপুনি কি কৰিব, এইখিনি যিটো ছাবস্ক্ৰাইব বাটন দিছে তাত ছাবস্ক্ৰাইব কৰিব পাৰে, নহ'লে এই চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব নকৰোঁ বুলি ভাবে তেন্তে শ্বেয়াৰ কৰিব পাৰে। আৰু এই চেনেলটোনো কি বনায় বা কি কৰে, যদি চেনেলটো ইয়াত দেখিছে চিধা চেনেল আছে, তাত অ'কে কৰি আপুনি চেনেলটো ইউটিউবত ডাইৰেক্ট গৈ আপুনি এই চেনেলটো চাব পাৰে। ঠিক আছে, চাইছে চেনেলটো দেখাই দিছে। তাৰপিছত এই চেনেলটোত আপুনি ছাবস্ক্ৰাইব কৰিব পাৰে। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে আদাৰ কৰক, আপোনাৰ সন্মুখত বেলেগ আৰু চেনেল দেখাই দিব। যিহেতু দেখিছে ইয়াত কৰি আপুনি এনেকৈ কি আগলৈ চাব পাৰে আৰু ছাবস্ক্ৰাইব কৰিব পাৰে। অ'কে কৰক। আৰু আপুনি এটা কাম কৰিব, আপুনি কেনেকুৱা ধৰণৰ চেনেলবিলাক চাব বিচাৰে বা ছাবস্ক্ৰাইব কৰিব বিচাৰে, আৰু আপুনি এই ওপৰত যিটো আইকন দেখিছে ফিল্টাৰ, তাত গৈ আপুনি চিলেক্ট কৰি ল'ব পাৰে আপুনি কেনেকুৱা ধৰণৰ
কেনেকুৱা ধৰণৰ চাব পাৰে কুকিং যদি আপুনি ভাল পায় কুকিং চাব পাৰে বা টেকন'লজি সেইটো চাব পাৰে। তো এই ধৰণে আপুনি বেলেগৰ চেনেলক ছাবস্ক্ৰাইব যিমান কৰিব আপুনি বেলেগৰ চেনেল ছাবস্ক্ৰাইব তো আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ এই ধৰণে এপছটো কাম কৰে। আৰু যদি এই এপছটোৰ বিষয়ে বিশেষ কিবা জানিবলগীয়া আছে ইয়াত আপুনি এপছ ৰুলছ এই এপছটোৰ ৰুলবিলাক আপুনি চাব পাৰে বা এই এপছৰ সেইবিলাক আপুনি ইয়াত চাই ল'ব পাৰিব। তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে যদি এইটো ইউজফুল এপ আপোনাৰ লাগিছে তেন্তেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ, কাৰণ এনেকুৱা ধৰণৰ আপোনাৰ মোৰ জীৱনত লাগতিয়াল কিছুমান তথ্য মই আপোনালোকৰ ওচৰত আনি থাকোঁ। তো গাইজ এই এপছটো ক'ৰ পৰা ডাউনলোড কৰিব? তো গাইজ চাওক। তো গাইজ এতিয়া এই এপছটো আপুনি ক'ৰ পৰা ডাউনলোড কৰিব? তো গাইজ চাওক, এই প্লে' ষ্ট'ৰটো অন কৰক আৰু আপুনি তাত গৈ পেলাই চাৰ্চ কৰক চেনেল প্ৰমোটাৰ চেনেল প্ৰমোটাৰ। এই চেনেল প্ৰমোটাৰ বুলি যি দেখিছে তাত আপুনি যেতিয়া চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত এই প্ৰথম যিটো এপছ দেখিছে এই এপছটো ডাউনলোড কৰি ল'ব। নহ'লে আপুনি এইটোও ডাউনলোড কৰিব পাৰে। এইটো ডাউনলোড কৰিলে মানে হয় কি চব বস্তুবিলাক আপোনাক হিন্দীত দেখায়, হিন্দীত তাৰ মানে তাৰ ভিতৰৰ বস্তুবিলাক চব হিন্দীত দেখায়। তো আপুনি এইটোও ডাউনলোড কৰিব পাৰে, নতুবা আপুনি এইটো ডাউনলোড কৰিব। মই যিহেতু এইটো ডাউনলোড কৰিছোঁ। তো গাইজ চাওক 100,000 হেৰি আছে, মানে ইমান এটা বেছি মানুহে ডাউনলোড কৰা নাই আৰু 4.2 ৰেটিং আছে, যিটো বহুত ভাল হয় মানে। তো গাইজ এইটোৱে আৰু ইমান নহয় 5 কিমান MB 5 কিমান হ'বলৈ MB হেৰি এইটো আপুনি ডাউনলোড কৰিব ইয়াৰ পৰা। নহ'লে মোৰ ডেছক্ৰিপশ্যনত চাওক, এই একদম এই কৰ্নাৰত এটা আপুনি দেখিব, তাত অ'কে কৰাৰ পাছত মোৰ তাত ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। তো গাইজ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি গাইজ আপুনি ভিডিঅ'টো ভাল পাইছে তেন্তেহ'লে কি কৰক? তো গাইজ চাওক, এই মাজত এইখিনিত এই মাজতে এটা দেখিছে, এটা মোৰ চেনেলটো লগো এটা ওলাইছে, তাত আপুনি চুই পেলাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই থাকোঁ। তো গাইজ এইবাৰ মই ভিডিঅ' কি আনিম যে আমাৰ যিবিলাক ইউটিউবাৰ হয় তেওঁলোকে জানে টিউববাডী কি হয়, যিটো আমাৰ কম্পিউটাৰত ইনষ্টল কৰিব, কিন্তু আমি মোবাইলত আমি নোৱাৰোঁ। তো গাইজ আমি এই টিউববাডীটো আমাৰ মোবাইলত কেনেকৈ ইনষ্টল কৰিব পাৰোঁ, যিটো মানে বহুত মানে আমাৰ তেতিয়া মানে ইউটিউবটো মানে চলোৱাত মানে এনালাইজ কৰাত আমাৰ মানে বহুত মানে সহজ হৈ পৰে। তো গাইজ কেনেকৈ ডাউনলোড কৰিব লাগে মই আপোনাক নেক্সট ভিডিঅ'ত হেৰি কৰি দিম, কাৰণ সেই ভিডিঅ'টো মই অতি সোনকালে আনিছোঁ। যদি সেই ভিডিঅ' আপোনাৰ চাবলৈ মন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন